हेलो एवरीवन की खबर आशा কৰিছো আপোনালোক সকলো ভালে আছে আজিৰ ভিডিওটো আৰম্ভ কৰিবলৈ লৈছো এয়া দেখিছেনে বাৰু কাপোৰজোৰ দহি পাতিবলৈ লৈছো জনাই নজনাই ফটাফট ৰেডি কৰিব লাগে কিয়নো আজি শিক্ষক দিৱস আৰু শিক্ষক দিৱসত আজি এজোৰ কাপোৰকে পিন্ধা হ'ব 9 বজাতে মাতিছিলে অলপ প্ৰব্লেমে হৈছে আজি অকণমান সুবিধা লৈছো গৈ পাত পলম হ'ব আৰু ইফালে চক আমাৰ স্পেশাল এংকৰ শুনকচোন তেওঁৰ মুখেৰে কিবা ঘোষণা কৰিছে হলিত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছো ধন্যবাদ আৰু আমাৰ অনুষ্ঠানটিৰ প্ৰথম কাৰ্যসূচী নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে খুব হেপাহেৰে আজি এই অনুষ্ঠানটিৰ আয়োজন কৰিছে এই যে ৰাধা কৃষ্ণনৰ ছবিখন দেখিছে আমাৰ ল'ৰা-ছোৱালীবিলাকে নিজেই অংকন কৰিছে তেওঁলোকৰ প্ৰয়াসক ধন্যবাদ দিছোঁ কৰবাত হয়তো ভুল ত্ৰুটি ৰৈ যাব পাৰে তাৰ বাবে ক্ষমা প্ৰাৰ্থী প্ৰথমতে অধ্যক্ষ মহোদয়ে চাকি বন্তি জ্বলালে তাৰ পিছত আমিও তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ তুমি প্ৰাইভেট স্কুলত কাম কৰা প্ৰাইভেট স্কুলত কাম কৰা কিন্তু বৰ কষ্টকৰ নহয়নে এনেকুৱা ধৰণৰ প্ৰশ্ন বাৰু আপোনালোকে কেতিয়াবা সন্মুখীন হৈছেনে আমি কিন্তু প্ৰায় সন্মুখীন হওঁ তথাপিও আজিৰ যিটো অনুষ্ঠান এই ধৰণৰ অনুষ্ঠানবিলাক আৰু ল'ৰা-ছোৱালীবিলাকৰ মৰম আগ্ৰহবিলাকৰ কাৰণে এই এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ সমৰ্থনত কেতিয়াও মাত মাতিবলৈ মন নাযায় যে কি নহওক আজিৰ দিনটো ভালে কুশলে পাৰ হৈছে ইয়াৰ পিছতে আহিলে শিক্ষকৰ সম্বৰ্ধনা অনুষ্ঠান খুব আতমটোকাৰীকৈ খুব ধুনীয়াকৈ ল'ৰা-ছোৱালীবিলাকে আজি প্ৰগ্ৰামটোৰ আয়োজন কৰিছে লগতে নৃত্য গীত আদিৰে গোটেই দিনটো জিপাল হৈ উঠিছে পিছে পৃথিৱী সলনি হ'ল দেই আজিকালি আকৌ এয়া কেক কটাৰ অনুষ্ঠান আমাৰ ল'ৰা-ছোৱালীবিলাকো খুবেই এডভান্স হ'ল আগতে শিক্ষকসকলে শিকাই দিব লাগে গান গাবলৈ বা নাচিবলৈ স্কুলত শিকাই দিব লাগে প্ৰেক্টিছ কৰাব লাগে কিন্তু আজিকালি এই মোবাইল হোৱাটছআপ আৰু ৰিলছবিলাক হোৱাৰ পৰা ল'ৰা-ছোৱালীবিলাকে নিজে গান গাই নিজে নাচিব জানে সেইবিলাকত আকৌ আমাৰ শিক্ষকসকলৰ মানে কষ্টটো লাঘৱ হোৱা যেন অনুভৱ হৈছে সেয়া কৈছিলে নহয় দেখিছেনে বাৰু হঠাতে এয়া গামোচা আৰু কলম এটা পালোৱেই নহয় পিছে জ্যেষ্ঠজনৰ আগত নিজকে আজিলৈকে ডিঙিত গামোচাখন আঁৰিব পৰাকৈ সাহস গোটাব পৰা নাই কিয় জানো মনটোৱে নকয় আৰু আজিৰ ভিডিঅ'টোৰ শেষত আপোনালোকলৈ লৈ আহিছোঁ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে দিয়া মৰমৰ উপহাৰবিলাক দেখিছেনে এগালমান কলম পাইছোঁ দেই পিছে দেখাতহে কলম নিচিনা লাগিছে ইয়াতেই তেওঁলোকৰ মৰম আৰু আগ্ৰহ আৰু হেঁপাহবোৰ সোমাই আছে নহয়নে বাৰু ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আটাইকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আজি শিক্ষক দিৱসত মোৰ সকলো শিক্ষাগুৰু আৰু শিক্ষক বন্ধুলৈ শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছোঁ বিশেষ কিছুমান কাৰণত বহুদিন ধৰি ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ আজিৰ ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনেকুৱা পালে ভাল পালে নিশ্চয় কমেণ্ট কৰিব লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বহুদিন ধৰি ড্ৰাফটতে জমা হৈ আছিলে এই ভিডিঅ'টো ভাবিলোঁ শেহতীয়াকৈ হ'লেও আপলোড কৰি দিওঁ স্মৃতি হিচাপে ইয়াতে থাকি যাব আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাইছে তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই